হাই গাইছ, আপোনালোকে হয়তো কেতিয়াবা দেখিছে বা শুনিছে যে কিছুমান চৰাইক বিদ্যুতৰ পৰিৱেশে তাৰে শ্বৰ্ট কৰে, আনহাতে কিছুমান চৰাইক সেই বিদ্যুতৰ পৰিৱেশে তাৰে শ্বৰ্ট নকৰে। কিয় এই বিদ্যুতৰ পৰিৱেশ তাৰে কিছুমান চৰাইক শ্বৰ্ট কৰে বা নকৰে? তো আজি এই ভিডিঅ'টোত সম্পূৰ্ণ সহজ সৰল ভাষাত ক'বলৈ চেষ্টা কৰিম। তো বলক বেছি দেৰি নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি চৰাইৰ শৰীৰৰ মাজেৰে চাৰ্কিট পাৰ হৈ যায় তেতিয়াহ'লে মৃত্যু হ'বই, আৰু যদি চৰাইবোৰৰ শৰীৰৰ মাজেৰে চাৰ্কিট পাৰ হৈ নাযায় তেতিয়াহ'লে মৃত্যু নহয়। তো এইটোৱে চৰাইটোৰ মৃত্যুৰ একমাত্ৰ কাৰণ। আৰু বহুতেই এনেদৰে কয় যে কণাবাদুলি চৰাই যিহেতু পোৱালি জন্মায়, গতিকে ই যদি বিদ্যুতৰ পৰিৱেশ তাৰ স্পৰ্শ হয় তেতিয়াহ'লে ইয়াৰ মৃত্যু হয়। কিন্তু এইটো সম্পূৰ্ণ ভুল, কিয়নো কোনো ধৰণৰ যদি চৰাইৰ শৰীৰৰ মাজেৰে চাৰ্কিট পাৰ হৈ যায় তেতিয়াহ'লে সেই কণাবাদুলি চৰাইৰ মৃত্যু হয়। আৰু কণাবাদুলি চৰাইৰ মৃত্যুৰ একমাত্ৰ কাৰণ হ'ল ইয়াৰ শৰীৰৰ মাজেৰে চাৰ্কিট পাৰ হৈ যায়। আৰু চাৰ্কিট পাৰ হৈ যায় মানে হৈছে, ধৰি লওক আপুনি এটা বাল্ব জ্বলাব, ইয়াৰ বাবে দুডাল তাৰৰ প্ৰয়োজন, এডাল হৈছে প্লাছ আৰু এডাল হৈছে মাইনাছ। যদি সেই প্লাছ মাইনাছ দুয়োডাল বৰ্ডৰ লগত সংযোগ কৰি আনফালে এটা বাল্বৰ লগত সংযোগ কৰা হয় তেতিয়াহ'লে সেই বাল্বটো জ্বলি উঠিব, মানে ইয়াৰ মাজেৰে চাৰ্কিট পাৰ হৈ গৈছে। আৰু যদি সেই প্লাছ মাইনাছ দুয়োডাল তাৰৰ অকল এডাল তাৰে বৰ্ডৰ লগত সংযোগ কৰা হয়, বাকী এডাল তাৰ সংযোগ কৰা নহয়, তেতিয়াহ'লে বাল্বটো জ্বলি নুঠিব, মানে হৈছে সেই বাল্বটোৰ মাজেৰে চাৰ্কিট পাৰ হৈ যোৱা নাই, অৰ্থাৎ বিদ্যুৎ প্ৰবাহিত হোৱা নাই, যাৰ বাবে বাল্বটো জ্বলি উঠা নাই। ঠিক সেইদৰে আমি সদায় দেখা পাওঁ যে চৰাই সদায় এডাল তাৰৰ ওপৰতহে বহি থাকে, সেইডাল প্লাছো হ'ব পাৰে বা মাইনাছো হ'ব পাৰে। কিন্তু এইটো নহয় যে চৰাই এখন ভৰি প্লাছত বা এখন ভৰি মাইনাছত এনেকৈ বহি নাথাকে। যদি এনেকৈ বহি থাকিল হয় তেতিয়াহ'লে চৰাই সেই জেগাতে ব্লাষ্ট হৈ গ'লাগৈ, যাৰ বাবে সেই চৰাইটোৰ মৃত্যু হ'লাগৈ। আৰু মৃত্যু হোৱাৰ একমাত্ৰ কাৰণ হ'ল সেই চৰাইটোৰ মাজেৰে, অৰ্থাৎ শৰীৰৰ মাজেৰে চাৰ্কিট পাৰ হৈ গৈছে, যাৰ বাবে সেই চৰাইটোৰ মৃত্যু হৈছে। যদি শৰীৰৰ মাজেৰে চাৰ্কিট অৰ্থাৎ বিদ্যুৎ পাৰ হৈ যায় তেতিয়াহ'লে সেই কণাবাদুলি চৰাইৰ মৃত্যু হ'বই। সেই কণাবাদুলি চৰাই বুলি নহয়, সেই যিকোনো চৰাই নহওক, যদি শৰীৰৰ মাজেৰে চাৰ্কিট পাৰ হৈ যায় তেতিয়াহ'লে মৃত্যু হ'বই। আৰু যদি চাৰ্কিট অৰ্থাৎ বিদ্যুৎ পাৰ হৈ নাযায় তেতিয়াহ'লে সেই চৰাইৰ মৃত্যু নহয়। আৰু এই কণাবাদুলি চৰাইৰ বিভিন্ন শৰীৰৰ অংশ, তাৰ ভৰি হওক বা ডেউকা হওক, তলৰ তাঁৰডালৰ লগত তাৰ শৰীৰৰ সংযোগ ঘটে, যাৰ বাবে সেই কণাবাদুলি চৰাইৰ দেহৰ মাজেৰে চাৰ্কিট পাৰ হৈ যায়, যাৰ বাবে সেই কণাবাদুলি চৰাইৰ মৃত্যুৰ সংখ্যা বেছি। কিন্তু বহুত মানুহে এনেকৈ কয় যে কণাবাদুলি চৰাই পোৱালি জন্মায়, আৰু যাৰ বাবে এই কণাবাদুলি চৰাই যদি বিদ্যুতৰ পৰিৱেশ তাৰ স্পৰ্শ হয় তেতিয়াহ'লে তাৰ মৃত্যু হয়। কিন্তু এইটো সম্পূৰ্ণ ভুল। যদি শৰীৰৰ মাজেৰে চাৰ্কিট অৰ্থাৎ বিদ্যুৎ পাৰ হৈ যায় তেতিয়াহ'লে সেই চৰাইৰ মৰিবই। সি কণী পৰা বা নপৰা এইটোৰ ওপৰত কথা নাই। যদি শৰীৰৰ মাজেৰে চাৰ্কিট পাৰ হৈ যায় সি মৰিবই, আৰু যদি চাৰ্কিট পাৰ হৈ নাযায় তেতিয়াহ'লে সি নমৰে। তো এইটো আছিল ভিডিঅ'টোৰ মেইন টপিক, যাতে আপোনালোকক বেলেগ মানুহে সুধিলে আপোনালোকে নকয় যে কণাবাদুলি চৰাই পোৱালি জন্মায়, যাৰ বাবে ই যদি বিদ্যুতৰ তাৰ স্পৰ্শ হয় তেতিয়াহ'লে তাৰ মৃত্যু হয়। তো এইটো সম্পূৰ্ণ ভুল। কোনো ধৰণৰ পোৱালি জগোৱা বা কণী পৰা ইয়াৰ ওপৰত কথা নাই। যদি শৰীৰৰ মাজেৰে চাৰ্কিট পাৰ হৈ গৈছে তেতিয়াহ'লে মৃত্যু হ'বই, আৰু যদি চাৰ্কিট পাৰ হৈ যোৱা নাই তেতিয়াহ'লে মৃত্যু নহয়। তো এইটো আছিল ভিডিঅ'টোৰ মেইন টপিক। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।